আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চেপা মাছৰ চাটনিৰ ৰেচিপি। তাৰ কাৰণে চেপা মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এইফালে পিঁয়াজ আৰু বিলাহী ধুনীয়াকৈ কুটি ল'লোঁ। তাৰপিছত আদা আৰু নহৰু ল'লোঁ। আদা আৰু নহৰুখিনি ধুনীয়াকৈ শিলবটাত পিচি ল'লোঁ। তাৰপিছত কেৰাহীটো গৰম হ'বলৈ দিলোঁ। তাৰপিছত ইয়াত ঘৰৰ সৰিয়হৰ তেল আছিলে, সেইখিনি ধুনীয়াকৈ দি দিলোঁ। তাৰপিছত কাটি ৰখা পিঁয়াজখিনি কেৰাহীটো গৰম হ'ল, তাৰপিছত তেলত দি দিলোঁ। দিয়াৰ পাছত পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে তাক ধুনীয়াকৈ চলাই দিলোঁ। ৰঙচুৱা টাইপৰ হৈ গ'ল। তাৰপিছত বিলাহী আৰু আদা নহৰুৰ পেষ্টটো ধুনীয়াকৈ দি দিলোঁ। তাৰপিছত ইয়াক ধুনীয়াকৈ চলাই দিব লাগে, নহ'লে ই কেৰাহীৰ তলত লাগি ধৰিব। চলোৱাটো বন্ধ কৰিব নালাগে। তাৰপিছত সোৱাদ অনুসৰি নিমখ দিলোঁ। নিমখখিনি দিয়াৰ পাছত হালধি জোখত দিলোঁ। তাৰপিছত ধুনীয়াকৈ আকৌ চলাই দিলোঁ। এতিয়া যিহেতু বিলাহী গলি আহিছে, তাৰপিছত চেপা মাছখিনি ধুনীয়াকৈ দি দিলোঁ। এই চেপা মাছখিনি প্ৰথমে গোটাই থাকে, যিহেতু অকণমান টাইম সিজাৰ পাছত চলাই দিয়াৰ লগে লগে এইবিলাক ভাঙি মিক্স মছলাৰ লগত মিক্স হৈ যায়। আৰু এইটো এনেকৈ চলাব লাগে, নহ'লে তলত লাগি ধৰে। এইটোৱে মোৰ চেপা মাছৰ চাটনিৰ ৰেচিপি। যদি আপোনালোকে ভাল পায় মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।